তাৰে বাবেই দান কৰাৰ ফজিলত বহুত বেছি। গৰীব দুখীয়া অভাৱী ইত্যাদিক দান কৰিব লাগে। ধাৰ বিচাৰিলেই সুদমুক্ত ধাৰ মানুহক দিব লাগে। এটা ৰিৱায়তত এই বুলিও আহিছে, যদি কোনোবাই কাৰোবাৰ বিপদত টকা পইচা ধাৰে দিয়ে, বিপদত পৰি ধাৰে আহিছে, বিপদত পৰা মানুহজনক সম্ভৱ হৈছেই বাবেই, ক্ষমতা আছে বাবে ধাৰ দিয়ে, আল্লাহ পাকে বিপদত সহায় কৰাৰ বাবে ধাৰেই দিয়াৰ সব নহয়, তেওঁক দান কৰি দিয়াৰ সব দান কৰে। সুবহানাল্লাহ। চৰ্ত এটা, ইয়াত সুদমুক্ত হ'ব লাগিব। সুদ যদি ইয়াত থাকে, লোৱাৰ সময়ত যদি অতিৰিক্ত লোৱাৰ কিবা মাজত আলোচনা থাকে, তেতিয়াহ'লে ফজিলতৰ পৰা, দান কৰাৰ সবৰ পৰা তেওঁ মেহৰুম হ'ব, বঞ্চিত হ'ব। তাৰে বাবেই কাৰোবাক ধাৰ দিলে সুদমুক্ত ধাৰ দিব লাগে। আপুনি ধাৰেই দিব, টকা পইচাখিনি পিছত ঘূৰাইও পাব, কিন্তু সুদ অবিহনে দান দিছে, ধাৰ দিছে বাবে আল্লাহ পাকে আপোনাক দান কৰাৰ সব দান কৰিব। তাৰোপৰি পবিত্ৰ কোৰাণে পাকত আল্লাহ পাকে কৈছে, মাসালুল লাযীনা ইউনফিকুনা আমওয়ালাহুম ফি সাবিলিল্লাহি কামাসালি হাব্বাতিন আম্বাতাত সাবআ সানাবিলা ফি কুল্লি সুম্বুলাতিন মিয়াতু হাব্বা ওয়াল্লাহু ইউযাইফু লিমান ইয়াশা ওয়াল্লাহু ওয়াসিউন আলিম। এটি দীঘলীয়া আয়াত। আল্লাহ পাকে কৈছে, মিসাল, মাসালুল লাযীনা, মিসাল দিছে, উদাহৰণ দিছে। উদাহৰণ স্বৰূপে আল্লাহ কৈছে, মাসালুল লাযীনা ইউনফিকুনা ফি সাবিলিল্লাহ, আল্লাহৰ ৰাস্তাত খৰচ কৰাৰ, দান কৰাৰ উদাহৰণ হৈছে, মিসাল হৈছে, উপমা হৈছে, ইউনফিকুনা আমওয়ালাহুম ফি সাবিলিল্লাহ কামাসালি হাব্বা, সেই বীজৰ নিচিনা। বীজ গুটি, ফল শস্য ইত্যাদিৰ গুটি হ'ব পাৰে, এজোপা ভাল ফল লগা গছৰ গুটি হ'ব পাৰে। হাব্বা, এই গুটিটো কোনোবা মানুহে জমিনত পুতি দিলে, মাটিত পুতি দিলে, মাটিত পুতি দিয়াৰ পিছত কামাসালি হাব্বাতিন আম্বাতাত সাবআ সানাবিল, পুলিটো ডাঙৰ হ'ল, জোপোহা হ'ল, প্ৰকাণ্ড এজোপা গছ হ'ল। হোৱাৰ পিছত কুল্লি সুম্বুলাতিন মিয়াতু হাব্বা, এই গছজোপাৰ 7টা ডাল ওলায়। সুন্দৰ উপমা দিছে আল্লাহ কোৰাণত। 7টা যদি ঠাল ঠেঙুলি ওলায়, 7টা ঠাল ঠেঙুলিত সুম্বুলাতিন মিয়াতু হাব্বা, প্ৰত্যেকটো ডালত যদি 100কৈ ফল লাগে, 7টা ডালত কিমান হ'ব? 700 ফল। ইয়াত 700 ফল লাগিল। আল্লাহ পাকে কৈছে, আল্লাহু ইউযাইফু লিমান ইয়াশা, আল্লাহ ইচ্ছা কৰিলে 700তকৈও বেছি দিব পাৰে। আয়াতটো বুজাৰ আগত আন এটি আয়াত আমি আলোচনা কৰিছো। আন এটি ঠাইত আল্লাহ পাকে কৈছে, মান জাআ বিল হাসানাতি ফালাহু আশরু আমসালিহা, যিয়ে আল্লাহৰ ৰাস্তাত খৰচ কৰে একবাৰ, আল্লাহৰ কথা শুনে একবাৰ, নামাজ পঢ়ে একবাৰ, সব নেক কাম কৰে একবাৰ, কিন্তু আল্লাহ ইমানেই দয়াবান, আল্লাহ কৈছে নেক কামবিলাক কৰিব একবাৰ, কিন্তু একবাৰ কৰাৰ বাবে, 1 টকা দান কৰাৰ বাবে, 100 টকা দান কৰাৰ বাবে আল্লাহ পাকে 10 বাৰ দান কৰাৰ সব দান কৰে। সুবহানাল্লাহ। কিন্তু এই আয়াতত আল্লাহ পাকে সেই সীমা পাৰ কৰি কৈছে, যি ব্যক্তি আল্লাহৰ সন্তুষ্টিৰ বাবে আল্লাহৰ ৰাস্তাত খৰচ কৰে, দান দক্ষিণা দিয়ে, মানুহক সহায় কৰে, অভাৱ মুক্ত কৰাৰ চেষ্টা কৰে, দিন দুখীয়াক সাহায্য কৰে, আৰু ধাৰ দিয়ে, সুদ অবিহনে, সুদমুক্ত ধাৰ দিয়ে, যাক ইছলামে কৰ্জে হাসানা বুলিছে, উত্তম ঋণ বুলি কৈছে, এইটো যিয়ে দিব পাৰে, এই সকলৰ ক্ষেত্ৰত আল্লাহ পাকে কৈছে, আমি কেৱল এবাৰ দান কৰিছে 10 বাৰ দান কৰাৰ সব নহয়। যদি ইখলাস ঠিক থাকে, তেন্তে এই জোপা গছত যেনেকুৱাকৈ 7টা ডাল থাকিল, 7টা ডালৰ প্ৰতিটো ডালত 100 কৰি ফল লাগিল, যোগ কৰি দিলে হয় 700। আমি আল্লাহ পাক ৰব্বুল ইজ্জতে সেই বান্দাক 700 বাৰ দান কৰাৰ সব দান কৰিম। সুবহানাল্লাহ। ইমান ডাঙৰ ফজিলত দিছে। পিছৰ অংশখিনিত আল্লাহ কৈছে, আল্লাহু ইউযাইফু লিমান ইয়াশা, আৰু আল্লাহ ইচ্ছা যাক কৰে ইয়াতকৈ বেছি সওয়াব দান কৰে। তো তাৰে বাবেই বুজা যায়, আল্লাহৰ ৰাস্তাত খৰচ কৰাৰ মূল্য আৰু গুৰুত্ব বহুত বেছি।